নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আকৌ কেইটামান অসমীয়া সাঁথৰৰ উত্তৰ লৈ আহিছোঁ। আপোনালোকে যদি উত্তৰবোৰ জানে কমেণ্ট কৰি জনাব। দুই গছৰ দুই ঠাল, কাজিয়া কৰি হয় লাল। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? যদি পাৰে কমেণ্ট কৰক। হয়, উত্তৰটো হৈছে তামোল আৰু পাণ। এবাৰেই মাথোন পেট ভৰাই খায়, তাৰ পাছত জীৱনভৰ আৰামত শুই কটায়। বন্ধু বান্ধৱীসকল, উত্তৰটো কি কওকচোন? হয়, উত্তৰটো হৈছে লেপ বা তুলি। কি সাগৰত পানী নাই? বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? কি সাগৰত পানী নাথাকে? হয়, উত্তৰটো হৈছে শিৱসাগৰত। আপোনালোকে ভাবিছিলনে? ৰজাৰ পুতেকে ভাত খাই, চাৰি কুকুৰে থাকে চাই। ৰজাৰ পুতেকে ভাত খাই, চাৰি কুকুৰে থাকে চাই। বন্ধু বান্ধৱীসকল, উত্তৰটো কি জানে যদি কমেণ্ট কৰকচোন। হয়, উত্তৰটো হৈছে পিৰাৰ খুৰা চাৰিটা। 12টা কণী, 3খন চামুচ, এখন প্লেট। কোৱাচোন ভাই, মই কোন হয়? যদি জানে কমেণ্ট কৰকচোন। হয়, উত্তৰটো ঘড়ী। জন্মৰ পাছত আহে, মৃত্যুৰ আগে আগে যায়। বন্ধু বান্ধৱীসকল, এনেকুৱা কি বস্তু ক'ব পাৰিবনে যিটো জন্মৰ পাছতহে আহে আৰু মৃত্যুৰ আগে আগে যায়? হয়, উত্তৰটো হৈছে দাঁত। ডুবিয়াই ডুবিয়াই যায়, বগা নাড়ীডাল উলিয়াই যায়। ডুবিয়াই ডুবিয়াই যায়, বগা নাড়ীডাল উলিয়াই যায়। বন্ধু বান্ধৱীসকল, উত্তৰটো কি যদি জানে কমেণ্ট কৰকচোন। হয়, উত্তৰটো হৈছে বেজী আৰু সূতা। 6 চৰণ কৃষ্ণ বৰণ, আধা ছিঙিলেও নাই মৰণ। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? যাৰ 6 চৰণ কৃষ্ণ বৰণ, আধা ছিঙিলেও নাই মৰণ। যদি জানে কমেণ্ট কৰি জনাওকচোন। হয়, উত্তৰটো হৈছে পৰুৱা। ভাতো নাখাওঁ, পানীও নাখাওঁ, হ'লেও বিনা পইচাত ঘৰ পহৰা দিওঁ। বন্ধু বান্ধৱীসকল, উত্তৰটো কি যদি জানে কমেণ্ট কৰি জনাওকচোন। যি ভাত নাখায়, পানী নাখায়, হ'লেও পইচা নোলোৱাকৈ আপোনাৰ ঘৰ পহৰা দি থাকে। হয়, উত্তৰটো হৈছে তলা। কি বস্তুৰ দাম কমক বা বাঢ়ক, আমি বেছিকৈও বা কমকৈও খাব নোৱাৰোঁ? বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? যি বস্তুৰ দাম কমিলেও আমি বেছিকৈ খাব নোৱাৰোঁ আৰু দাম বাঢ়িলে আমি কমকৈ ব্যৱহাৰ কৰিব নোৱাৰোঁ। আপোনালোকে যদি জানে উত্তৰটো কমেণ্ট কৰি জনাওকচোন। হয়, উত্তৰটো হৈছে নিমখ। নিমখ আমি বেছিকৈও ব্যৱহাৰ কৰিব নোৱাৰোঁ, কমকৈও ব্যৱহাৰ কৰিব নোৱাৰোঁ। উপজিয়ে জঁপিয়াই কোন? বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে যি উপজিয়ে জঁপিয়াই? হয়, উত্তৰটো হৈছে আখৈ। কি বস্তু কাটিলে দীঘল হয়? বন্ধু বান্ধৱীসকল, আপোনালোকে উত্তৰটো কি ক'ব পাৰিবনে? যিটো বস্তু কাটিলে দীঘল হৈ যায়? যদি জানে কমেণ্ট কৰকচোন। হয়, উত্তৰটো হৈছে নলা। নলা যিমানে কাটে সিমানে দীঘল হয়। তলৰ ইমজিখিনিত এটা অমিল ইমজি আছে। আপোনালোকে যদি অমিল ইমজিটো বিচাৰি পায়, তলত কমেণ্ট কৰি জনাই দিব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।